বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বাৰণী পানীয়ে পুনৰ বুঢ়ালে কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকী ৰাস্তা। দুপৰীয়াৰে পৰা আই নদীৰ পানী উফন্দি উঠি পুনৰ পকী ৰাস্তা ডুবাই পেলোৱাত পথচাৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। উত্তৰ অভয়পুৰী সমষ্টিৰ প্ৰায় 20খনৰো অধিক গাঁও আই নদীৰ বাৰণী পানীয়ে প্লাবিত কৰিছে। হঠাতে অহা পানীয়ে একেদৰে ঘৰ দুৱাৰত পানী উঠি যোৱাত হাহাকাৰ সৃষ্টি হৈছে। আনহাতে 4 নং আৰু 6 নং ভাণ্ডাৰ আই নদীৰ বিধ্বংসিত গৰাখহনীয়াই 3 ঘণ্টামানৰ ভিতৰত সম্পূৰ্ণ মাথাউৰি নদীৰ বুকুত বিলনি হৈ গৈছে। আই নদীৰ কালৰূপে দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ। একাংশ নৈপৰীয়া লোকে ঘৰ এৰি ওখ ঠাইলৈ ঢাপলি মেলিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসমীয়া লাইভ।
गाडी गातात ना ट्रॅक्टर गातात ट्रॅक्टर तुझ्या ट्रॅक्टर गातात अच्छा क्या नाम है ना कल गान वो कल गाड़ी बुके का बना